শ্যাম কানু মহন্তৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা এটা সফট কৰ্নাৰ আছে। কিয় শ্যাম কানু মহন্তৰ ঘনীয়েকে হাঁহি হাঁহি ওলাই আহিব লগা হ'ল চিআইডিৰ পৰা? কিয় কৈছে গিৰিয়েকে চাগে ঘনীয়েকক কৈছে যে চিন্তা নকৰিবা, মোৰ কাৰণে ভাল জেগা আছে থাকিবলৈ, অলপ কষ্ট হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰো যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? এইটো ডিম্পু বৰুৱাৰ এটা ফটো ভাইৰেল হৈ আছে, সকলোৱে আপোনালোকে দেখি যাব আৰু এটা কমেণ্ট কৰি আপোনালোকে চাই ল'ব। এটা কমেণ্টটো বহুত ভাইৰেল হৈ আছে, ইয়াতে লিখা আছে যে বহুত থেংক ইউ দাদা, আপুনি মোক ইমানকৈ ইনস্পিৰেশ্যন এণ্ড মটিভেশ্যন দিলে। চুৰ মই সদায় চেষ্টা কৰি যাম, ভাল কাম কৰিব, ছাপোৰ্ট কৰি যাব। শ্যাম কানু মহন্তৰ লগত এনেকুৱা এটা ফটো উঠা বহুত ভাইৰেল হৈ আছে। হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনালোঁ। জুবিনদাৰ ন্যায় কিয় দিব পৰা নাই? এতিয়া নিউজত আপোনালোকে দেখি আছা, কালি টিভিত দেখিছা, মোবাইলত দেখিছা, বাক্সাত যে এনেকুৱা এটা গণ্ডগোল হৈ আছে। মানে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা 5গৰাকীক অনা হৈছিল না, মানে জেলত। সেইকাৰণে বহুত মানুহে কিবা পাথৰ গুটি দোলাইছে, কিবা মাৰি এনেকুৱা এটা কৰিছে, ঠিক আছে। আৰু এটা ভাইৰেল ফটো হৈ আছে ডিম্পু দাৰ লগত, মানে শ্যাম কানু ফটো এটা উঠা আছিল আৰু কমেণ্ট আছিল, এইটো মই পঢ়ি দেখাম বাৰু, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় দিব পৰা নাই ন্যায়? আজি 28 দিন হৈ গ'ল, কিন্তু ন্যায় দিব পৰা নাই। কিয়ৰ কাৰণে? কিবা ৰাজনীতিকৰ কথা আহি আছে, 26ত ইলেকশ্যন পালে কিবা তেল দিম, কিবা দিম, এনেকুৱা এটা কথা আহি আছে। সেইটো কথাটো লৈ নিউজত কি ক'লে আপোনালোকে চাই ল'ব। আৰু 28 দিনৰ পিছত ৰাহুল গান্ধী অসমলৈ আহিলে। কিয়নো 28 দিনৰ পিছত কিয়নো ৰাহুল গান্ধী অসমত আহিব পালে? মৃত্যুৰ সময়ত কিয় আহিব নোৱাৰিলে? আজি 28 দিন হৈ গ'ল আৰু গৰিমা বৌৰ লগত ৰাহুল গান্ধীয়ে কি কথা পাতিলে আপোনালোকে চাই ল'ব আৰু চাই যাব। আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু ডিম্পুৰ দাৰ ফটো এটা ভাইৰেল হৈ আছে দেই, মইতো নিজে বনোৱা নহয়, মই এটা কথা কোৱা নহয়, ফেচবুকত ভাইৰেল হৈ আছে। ডিম্পু দাই অলপ টেক কেয়াৰ কৰিলে হ'ব, নহ'লে কিবা কিবি হ'ব পাৰে, কথাটো বেলেগ হৈ যাব পাৰে। আপোনালোকে চাই ল'ব, মই পঢ়ি দেখাম বাৰু কমেণ্টটো আৰু ভিডিঅ'টো দি দিম বাৰু। আপোনালোকে ফাৰ্ষ্টত চাই ল'ব। পোনপ্ৰথম মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। ভিডিঅ'টো চাই ল'ব। শ্যাম কানু মহন্তৰ ঘনীয়েকে হাঁহি হাঁহি ওলাই আহিব লগা হ'ল চিআইডিৰ পৰা। কিয় কৈছে গিৰিয়েকে চাগে ঘনীয়েকক কৈছে যে চিন্তা নকৰিবা, মোৰ কাৰণে ভাল জেগা আছে থাকিবলৈ, অলপ কষ্ট হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰো যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? আজি ড্ৰাগছ বেপাৰী এটাক দেখাৰ লগে লগে আপুনি ভৰিত গুলিয়াই, ৰেপিষ্ট এজনৰ কথা গম পোৱাৰ লগে ঘৰটো জ্বলাই দিয়ে, এইবিলাক আপুনি নিজে কৰা কাম। গীতাৰ্থ দেৱ শৰ্মা, ৰোল নম্বৰ 09149595, হিজ জব ইজ কুৱেশ্যনেবল। আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা আইনী উপদেষ্টা যিজন আছে, তেখেতে নিজে কৈছে যে গোটেই SIT কাৰবাৰটোৱে ভুল। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। তদন্ত ঘোষণা কৰিলে, SIT গঠন কৰা হ'ল, তদন্ত কৰি থাকিলে। কিন্তু তদন্তৰ মাজতে আমি আচৰিত পালো এটা কথাত, যে ফেচবুকত অসমৰ ৰাইজে যিবিলাক মানুহক দোষী বুলি কয়, সেইবিলাক মানুহক SITয়ে মাতে। তেনেকে চলি থাকিলে। এতিয়া কথাটো হ'ল যে যোৱাকালিৰ যিটো ঘটনা, সেই ঘটনাটো জুবিন অনুৰাগীৰ কাৰণে ভুল হোৱা নাই। এজন আৰক্ষী বিষয়াই যিটো চোচা ল'লে আৰু জুবিন অনুৰাগী বা জনসাধাৰণৰ ওপৰত যিটো আক্ৰমণ কৰিলে, তাৰ পিছৰ পৰা এই গোটেই ঘটনাখিনি ঘটিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সদায় এটা কথা কৈ থাকে যে যিসকলে এনেকুৱা কাম কৰিছে তেওঁলোক অনুৰাগী নহয়, জুবিন অনুৰাগী নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰো যে জুবিন অনুৰাগী হ'বলৈ কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব? নে অসম চৰকাৰক সুধি পেলাই আমি জুবিন অনুৰাগী হ'ব লাগিব নেকি? আপুনি এটা SOP তৈয়াৰ কৰক যে এইখিনি ক্ৰাইটেৰিয়া থাকিলেহে আমি জুবিন অনুৰাগী হ'ব পাৰিম, প্ৰথম কথা। দ্বিতীয় কথা, মানুহৰ যিটো ক্ষোভ, আজি জুবিন গাৰ্গক অসমৰ মানুহে
ভগৱান সজালে, ভগৱানৰ স্থানত ৰাখিলে। আৰু SITৰ পৰা কিছুমান ৰিপৰ্ট বাহিৰলৈ আহিছে যিবিলাকে ভগৱানক দানৱ কৰিব চেষ্টা কৰিলে। একচামে উঠি পৰি লাগিলে জুবিন গাৰ্গৰ বদনাম ওলাবলৈ। SITৰ পৰা ওলাইছে এইবিলাক কাগজ, বেলেগৰ পৰা ওলোৱা নাই। আজি পষ্টমৰ্টেম ৰিপৰ্ট বাহিৰত ওলাল। কিয় এইবিলাক হ'বলৈ পালে? SITৰ কণ্ট্ৰলটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হাতত নাই নেকি? আমি এইখিনি কথা জানিব বিচাৰিছো। আৰক্ষীৰ ভুলৰ কাৰণে কিয় যোৱাকালি এই ঘটনাটো ঘটিব পালে? কিয় এইটো হ'বলৈ পালে? কিয় বাস্কাত নিব লগা হ'ল? আজি মানুহৰ ক্ষোভ ক'ত? মানুহৰ ক্ষোভ হ'ল 14 দিন পুলিচ কাষ্টাডিত থকা শ্যামকানু মহন্ত। যেতিয়া যোৱাকালি মানুহে টিভিত দেখা পাইছে তেওঁৰ দাড়ি মুচ ক্লিন চেভ, নৱৰত্ন তেল লগাই চুলি আচুৰি, মানুহে এইবিলাক ভাল নাপায়। অপৰাধীয়ে কোল্ড ড্ৰিংকছ খুৱাব লগা হ'ল, বিলাসী জীৱন এটা জীৱলৈ, কৈদিক বিলাসী জীৱন দিবলৈ তেওঁলোকে বাস্কালৈ লৈ যাব লগা হ'ল। আজি বাস্কাৰ যিটো ঘটনা, এইটো অকল বাস্কা নহয়। আপুনি কালি কাৰ্বি আংলঙত লৈ যাওক, গোলাঘাটত লৈ যাওক, ডিব্ৰুগড়ত লৈ যাওক, শিৱসাগৰত লৈ যাওক, চব জেলতে এনেকুৱাই হ'ব। আমি আপোনাক সুধি পেলাই জুবিন অনুৰাগী হ'ব নালাগেতো। আমাৰ দৰকাৰ নাই জুবিন অনুৰাগী আপোনাৰ পাৰ্মিশ্যন লৈ, আপোনাৰ কথা মতে ক্ৰাইটেৰিয়া লৈ পেলাই আমি জুবিন অনুৰাগী হ'ম। আৰু আমি ইমান দিনৰ পৰা আমি যিখিনি কথা দেখি আহিছো, এটা কথা ঠিক যে শ্যামকানু মহন্তৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা এটা চফ্ট কৰ্ণাৰ আছে। কিবা এটা চফ্ট কৰ্ণাৰ আছে। কাৰণ কিয় নহ'লে এনেকুৱা নহয়তো আপুনি দাড়ি চুলি কাটাই অপৰাধী এজনক লৈ আহিব। আজি ড্ৰাগছ বেপাৰী এটাক দেখাৰ লগে লগে আপুনি ভৰিত গুলিয়াই, ৰেপিষ্ট এজনৰ কথা গম পোৱাৰ লগে ঘৰটো জ্বলাই দিয়ে। এইবিলাক আপুনি নিজে কৰা কাম, নিজে আপুনি আইন ভংগ কৰিছে। আৰু আজি সেইকাৰণে অনুৰাগীবিলাকে বিচাৰি আছে জুবিনক শ্যামকানুক আমাক গতাই দিয়ক, ফাঁচি দিয়ক। আপুনি নিজে কৰা কামৰ ফলে এইবিলাক। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক হাতজোৰ কৰি অনুৰোধ কৰিছো, আপোনাৰ যদি অলপো যদি কিবা শ্যামকানু মহন্তৰ প্ৰতি যদি কিবা চফ্ট কৰ্ণাৰ আছে, সেইটো আপুনি এতিয়া বাদ দিয়ক। ৰাজনীতি নকৰে মানুহে, অসমৰ মানুহে এতিয়া ৰাজনীতি নকৰে। অসমৰ মানুহক ন্যায় লাগে। আৰু আপোনালোকে ৰাজনীতি কৰি লাভো নাই। হিন্দু, মুছলিম, খ্ৰীষ্টান, কংগ্ৰেছ, AGP, BJP, AIUDF এইবিলাক এতিয়া নচলে। মানুহক লাগে ন্যায়, আৰু ন্যায়হে দিব লাগিব। হয়, আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত দিল্লী এয়াৰপৰ্টৰ পৰা অনাৰ পৰা সোণাপুৰলৈ আপুনি যিখিনি কষ্ট কৰিলে এজন ডাঙৰ ককায়েকৰ নিচিনাকৈ, আমি আপোনাক চেলুট দিছো। সেইটো কাৰণে চেলুট দিছো। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ নামত আপুনি ৰাজনীতি কৰিব, অপৰাধীবিলাকক বচাবলৈ যাব, এইটো হ'ব নোৱাৰে। কিয় শ্যামকানু মহন্তৰ ঘনীয়েকে হাঁহি ওলাই আহিব লগা হ'ল CIDৰ পৰা? কৈছে গিৰিয়েকে চাগে ঘনীয়েকক কৈছে যে চিন্তা নকৰিবা, মোৰ কাৰণে ভাল জেগা আছে থাকিবলৈ, অলপ কষ্ট হ'ব। কিয় দাড়ি চুলি কাটি আনিব লগা হ'ল? 14 দিন জেলত থকা মানুহ এটা দাড়ি কিমান গজিব আমি নাজানো নেকি? কিমান দাড়ি গজিব? কিয় এটা ক্লিন চেভ কৰি অনা হ'ল? কিয় কোল্ড ড্ৰিংকছ খাবলৈ দিব লগা হ'ল? এইবিলাক কথা। কিয় বাস্কা ডিষ্ট্ৰিক্ট, কিয় বাস্কা ললে? আপুনি ভাবিছে নেকি বাস্কাত জুবিন গাৰ্গৰ অনুৰাগী নাই? জুবিন গাৰ্গে বাস্কা ডিষ্ট্ৰিক্টত মেট্ৰিক পাছ কৰিছে। আৰু যিজন পুলিচ বিষয়া DSP, এই গোটেই বস্তুটো ঠাণ্ডা হ'ব কেতিয়া? যেতিয়া DSP জনক নিলম্বিত কৰিব। আপোনালোকে এতিয়া ক'ব থাৰ্ড পাৰ্টিৰ কথা ক'ব, যে থাৰ্ড পাৰ্টি কোনোবা তৃতীয় পক্ষ। এই তৃতীয় পক্ষ শব্দটো আমি কেতিয়াৰ পৰা শুনি আছো জানে? যিদিনাখন NDFBয়ে চিৰিয়েল বম ব্লাষ্ট কৰিছে অসমত, সেইদিনাখনৰ পৰা এই শব্দটো আমি শুনি আহিছো, তৃতীয় পক্ষ। চব কথাত তৃতীয় পক্ষ নাখাতে। আপোনাৰ ভাল কাম আপুনি যিখিনি কৰিলে একেলগে শেষ হৈ যাব এই জুবিনৰ মৃত্যুৰ ঘটনাটোৱে, জুবিনৰ তদন্তই। আপুনি কিয় কৈছিলে যে 2জন পুলিচ বিষয়া মই ছিংগাপুৰ পঠাইছো? SITটো কৈছে নাই পঠোৱা বুলি, পঠাব নোৱাৰে বুলি। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা আইনী উপদেষ্টা যিজন আছে, তেখেতে নিজে কৈছে যে গোটেই SITৰ কাৰবাৰটোৱে ভুল। এতিয়া কি কৰিলে আপোনালোকে? বুদ্ধিজীৱীৰ মাজত ভাগ আনিব বিচাৰিলে। সেইকাৰণে আপোনালোকে কেইজনমান মানুহ মাতিলে, লিষ্ট বনাই ক'লে যে আমি আলোচনা কৰিম। কিহৰ আলোচনা? SITৰ লগত কিহৰ আলোচনা কৰিব? প্ৰাঞ্জল শইকীয়া বোলে এজন মানুহ মাতিছে, তেওঁতো ঘূৰ RSSৰ মানুহ। বাকীবিলাকৰ কথা নকওঁৱেই। তেনেকুৱা মানুহ মাতি পেলাই আপুনি কি আলোচনা কৰিব বিচাৰিছে? আৰু কি আলোচনা কৰিব? মুন্না গুপ্তা ডাঙৰীয়া, APWৰ কেছ চলি আছে সুপ্ৰিম কোৰ্টত,
গুৱাহাটী হাইকোৰ্টত জুবিন গাৰ্গ সংক্ৰান্ত এণ্ড ইউ হেভ টু আনচাৰ ইট আপুনি কোৰ্টত জবাব দিব লাগিব কিয় আপুনি আইন ভংগ কৰি পেলাই আপুনি এটা কমিটি মাতিলে আলোচনা কৰিলে কি ভিতৰৰ কথা ক'লে তেওঁলোকক কি চেষ্টা কৰিলে আপোনালোকে যে বুদ্ধিজীৱীসকলৰ মাজত কাজিয়া লগাই যে এওঁলোক ভাল বুদ্ধিজীৱী তেওঁলোক বেয়া বুদ্ধিজীৱী তেওঁলোক কম বুদ্ধিজীৱী চকুৰ ডাক্তৰৰ কি কাম আইনত মই বুজি নাপালো চকুৰ ডাক্তৰৰ আইনৰ তদন্তকাৰী বিষয়াৰ লগত কি কাম আছে হিতেশ ডেকা ডাঙৰীয়া ভদ্ৰলোক জুবিনক বহুত ভাল পায় বহুত মৰম কৰে বহুত কৰিছে জুবিন গাৰ্গৰ কাৰণে কিন্তু ডক্তৰৰ কি কাম তাতে ইউটিউবাৰৰ কি কাম আগতে সাংবাদিক বৰ্তমান ইউটিউবাৰৰ কি কাম বুজি নাপালো এই গোটেই কাৰবাৰটোৱে চলি আছে আচৰিত কাৰবাৰ এইটো আৰু যিজন পুলিচ বিষয়া তেওঁ নিজৰে এপিএছচি কেলেংকাৰী বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্টত তেখেতে ক্লিয়াৰলি লিখিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 091495 হিজ জব ইজ কুৱেশ্যনেবল আৰু তেনেকুৱা মানুহ আপুনি দায়িত্ব দিছে এনেকে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাজনীতি নহয় ন্যায় দিয়ক আৰু সব কথাতে আপোনালোকে কথা নাই বতৰ নাই চিধা গৰিমা গাৰ্গৰ ওচৰলৈ কিয় যায় তেখেতকতো শান্তিত থাকিবলৈ দিয়ক অলপ সবেই যায় চৰকাৰে যাব এছআইটি ফৰেনচিক কি এইটো পোষ্টমৰ্টেম ৰিপৰ্ট তেখেতৰ পত্ৰিক দিব লাগে কিয় এইটো পুলিচৰ দায়িত্ব গৃহ বিভাগৰ দায়িত্ব তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰিছো ৰাজনীতি বাদ দিয়ক শাস্তি দিয়াৰ ব্যৱস্থা কৰক এটা কথা চাব আপুনি মই আকৌ ক'লো আপোনাক জুবিন অনুৰাগী আমি চৰকাৰৰ সৈতে হ'ব নালাগে প্ৰথম কথা 2 নম্বৰ কথা ৰাজনীতি সমাধিস্থলত ল'ৰা ছোৱালী মানুহ গৈছে সেৱা কৰিছে তাতে কি ৰাজনীতি বাস্কাৰ ডিষ্ট্ৰিক্টত শান্তিপূৰ্ণভাৱে মানুহবিলাক ৰখি আছিল হত্যাকাৰীক গটাই দিয়ক জুবিন জিন্দাবাদ #জুবিন গাৰ্গ এইখিনি কিয় ক'ত ৰাজনীতি আহিল ইয়াতে একো ৰাজনীতি অহা নাই ৰাজনীতি নচলেই আৰু অসমৰ পৰা হিন্দু মুছলিমৰ ৰাজনীতি উঠি গ'ল জুবিন গাৰ্গে শেষ কৰি থৈ গ'ল 3 কোটি মানুহে অভিশাপ দিয়া এজন মানুহ কিমান দিন জীয়াই থাকিব লাগে পাৰে মই হেতুৱে চাব বিচাৰিছো আচলতে 3 কোটি মানুহে শ্যামকানু মহন্তক অভিশাপ দিছে আৰু চাব দেই অসম চৰকাৰৰ এই পৰিয়ালটোৰ লগত মিতিৰালি ডাঙৰ ককায়েকক বহাই থৈ দিছে তাতে সৰুজনক বহাই থৈছে ইয়াতে ইমান মানুহে আৰু তেওঁলোকৰ নিলজ্জ আচলতে তেওঁলোকৰো লাজ নাই এজেৱাইচিপিয়ে গৈ স্মাৰক পত্ৰ দিলে তথাপিতো চাকৰি পৰা নাই দেই এইটো হ'ল এটা এইটো ডিম্পু বৰুৱাৰ এটা ফটো ভাইৰেল হৈ আছে সকলোৱে আপোনালোকে দেখি যাব আৰু এটা কমেন্ট কৰি আপোনালোকে চাই ল'ব এটা কমেন্টটো বহুত ভাইৰেল হৈ আছে ইয়াতে লিখা আছে যে বহুত থেংক ইউ দাদা আপুনি মোক ইমানকৈ ইনস্পিৰেশ্যন এণ্ড মটিভেশ্যন দিলে চুৰ মই সদায় চেষ্টা কৰি যাম ভাল কাম কৰিব ছাপোৰ্ট কৰি যাব শ্যামকানু মহন্তৰ লগত এনেকুৱা এটা ফটো উঠা বহুত ভাইৰেল হৈ আছে ডিম্পু দাৰ লগত আৰু ডিম্পু দা এনেকুৱা এটা কমেন্ট দিছিলে আৰু সেইটো লৈ সকলো মানুহে শ্বেয়াৰ কৰিছে যে ডিম্পু আছে নেকি তাৰ লগত এতিয়া কিয় মুখ খুলিব পৰা নাই ন্যায়ৰ বাবে কিয় মুখ খোলা নাই ডিম্পু বৰুৱাই ফটো এটা লোৱা আছে আৰু এনেকুৱা এটা মিলি জুলি দুটাও এনেকুৱা কিবা আছে নেকি এনেকুৱা এটা কমেন্ট কৰা আছে বহুত ভাইৰেল হৈ আছে ফেচবুকত এই ফটোখন মানে শ্যামকানুৰ লগত ফটো লোৱা আছে নহয় আপোনালোকে চাই যাব আপোনালোকে দেখা পাইছা এতিয়া কি ক'ম বাৰু আমি 28 দিন 29 দিন আজি 1 মান্থ হ'ব কৈ আছে তথাপি আমি ন্যায় পোৱা নাই ঠিক আছে আমাক ন্যায় লাগিবই সোনকালে নহ'লে নেপালৰ দৰে অসমত হ'বই বাক্সাত যেনেকুৱা হৈছে মানে হ'বই এনেকুৱা বহুত কাজিয়া পেচাল হৈ যাব মানুহবিলাক সেইকাৰণে সোনকালে ন্যায় দি দিয়ক মানুহবিলাকক অলপ ঠাণ্ডা কৰি ৰাখক যদি ন্যায় নাপায় মানুহকেইটা জুই জ্বলি থাকিব নহয় জানো সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাই অলপ এই কামটো চেষ্টা কৰিব যে সোনকালে হৈ যাব ন্যায়টো ঠিক আছে আজিৰ ভিডিঅ' এইখিনিতে আৰু ডিম্পু বৰুৱাৰ কাৰণে আপোনালোকে কি কথা ক'ব এটা কমেণ্টত জনাই দিব দেই ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম এই চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব বাই